নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোকলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ, মাছৰ ৰেচিপি। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে, গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো ফালে আগবাঢ়োঁ। এয়া লোকেল ভকুৱা মাছ লৈছোঁ 4 পিচ, আৰু এই মাছেৰে মই আজি অলপ বেলেগ ধৰণে বনাম। সদায় আৰু কিমান কাৰী বা গ্ৰেভি বনাম নহয় জানো, আজি ভাপত দিয়া মাছ বনাম একেবাৰে সহজ পদ্ধতিত। আৰু তাৰ কাৰণে এয়া কি লৈছোঁ দেখাই দিছোঁ। এয়া সৰিয়হ মই আধা ঘণ্টা আগতে তিয়াই থৈছিলোঁ আৰু ভালদৰে ধুই লৈছোঁ। এয়া এইফালে পিঁয়াজ লৈছোঁ এটা, পিঁয়াজটো অপশ্যনেল হয়, আপোনালোকে নল'ব পাৰে। এই আদা আৰু এইফালে নহৰু লৈছোঁ, আৰু এইফালে দুটা জলকীয়া লৈছোঁ, পকা জলকীয়া। আজি ৰেচিপিটোৰ কাৰণে মোক এইখিনি ইনগ্ৰিডিয়েণ্টছ লাগিব। প্ৰথমতে মই আদা নহৰু পিঁয়াজ এই গোটেইখিনি ভাজি ল'ম, আৰু তাৰপিছত আপোনালোকক দেখাম ক'ত বনাম। একেবাৰে সহজ পদ্ধতিত দেখাম, আপোনালোকে এবাৰ দেখাৰ পিছতে যদিহে বনাই পোৱা নাই বনাব পাৰিব। আৰু এইফালে এখন লোহাৰ টিকলা কেৰাহী দিছোঁ, ইয়াতে এতিয়া মই অকণমান তেল দিম, আৰু এইফালে মই কেৰাহীখনত মিঠাতেল অলপ দি দিছোঁ। এতিয়া এই গোটেইখিনি ইয়াতে দি দিছোঁ, আৰু এই গোটেইখিনি মই ৰংচোৱা হোৱালৈকে ভাজিম। আৰু এয়া অকণমান গোটা জিৰা দি দিছোঁ, আৰু এইখিনি এতিয়া মই ঠাণ্ডা হোৱালৈকে এনেকৈ ৰাখি দিম। ঠাণ্ডা হোৱাৰ পিছত এইখিনি মিক্সি জাৰত লৈ ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। আৰু এয়া চাওক, মোৰ ভাজিখিনি ঠাণ্ডা হৈ গৈছে। এয়া চাওকচোন, কালাৰটো কিমান ধুনীয়া হৈছে, একেবাৰে ৰংচোৱা হৈছে। আৰু এতিয়া মই ইয়াতে সৰিয়হখিনিও দি দিম। আৰু এইকেইটা দেখিছেনে, মগজ, সেইটো অপশ্যনেল হয়, আপোনালোকৰ ওচৰত নাথাকিলে নিদিব পাৰে। মই অকণমান দিছোঁ, বেছি দিয়া। আৰু এয়া চাওক, পেষ্টটো কিমান ধুনীয়া হৈছে, আৰু কালাৰটো চাওকচোন। এনেকৈ ভাজি পেষ্ট বনালে কালাৰটো ধুনীয়া হয়। আৰু এইফালে মাছখিনিত মই অকণমান নিমখ দি দিওঁ। পেষ্টখিনিত নিমখ দিছিলে, তথাপিতো মাছখিনিত অকণমান দি দিছোঁ, আৰু অকণমান এচিকুট হালধি দিছোঁ, এইটো অপশ্যনেল হয়। আৰু এয়া চাওক, মই বাতিটোৰ পৰা ট্ৰেন্সফাৰ কৰিছোঁ এয়া টিফিন বাতিত। এয়া চাওকচোন কিমান ধুনীয়া হৈছে কালাৰ। আৰু ইয়াতে এতিয়া মই কেঁচা মিঠাতেল, আৰু এইফালে মই কুকাৰটোত পানী দি দিছোঁ। পানীখিনি এতিয়া উতলিব ধৰিছে, গেছৰ ফ্লেমটো কমাই দিছোঁ। আৰু টিফিনটো এতিয়া মই ইয়াৰে ভিতৰত দি দিম, আৰু 2টা চিটি আহিবলৈ থৈ দিম এনেকৈ। আৰু এয়া চাওক, মোৰ ৰেডি হৈ গৈছে ভাপত দিয়া মাছ। চাওকচোন কিমান ধুনীয়া হৈছে। আৰু এনেকৈ বনালে মাছৰ যিটো কেঁচা গুণ, সেই কেঁচা গুণটো কেতিয়াও নাথাকে। আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ সিজি গৈছে।